আজি মই আপোনালোকক কেইজোপামান লাকি গছৰ বিষয়ে ক'ম। এই গছ কেইজোপা ঘৰত ৰুলে ঘৰত ধন দৌলত টকা পইচা আৰু সুখ শান্তিৰে ভৰপূৰ হৈ থাকে। যাৰ ঘৰত এই গছ কেইজোপা থাকে সিহঁতৰ কেতিয়াও টকাৰ নাটনিয়ে দেখা নিদিয়ে। তো আহক এই গছ কেইজোপাৰ বিষয়ে আমি জানো। গছ কেইজোপা হৈছে কিছুমান গছ ইয়াৰে বাহিৰত ৰুৱে আৰু কিছুমান গছ ভিতৰত ৰোৱা হয়। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মোৰ আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট, যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব। তো আহক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই গছজোপা হৈছে মানি প্লাণ্ট। এই গছজোপা যাৰ ঘৰত থাকে তাৰ ঘৰত কেতিয়াও টকা পইচাৰ অভাৱে দেখা নিদিয়ে। এই গছজোপা সাধাৰণতে আমি ঘৰৰ ভিতৰতে ৰোৱা হয়, কিন্তু কিছুমান লোকে এই গছজোপা বাহিৰতো ৰুৱে। আপোনালোকে জানেনে এই গছজোপা আমাৰ কাৰণে কিমান যে লাকি? এই গছজোপা যাৰ ঘৰত থাকে সেই ঘৰত টকা পইচাই কেতিয়াও অভাৱত নুভোগে। এই গছজোপা যদি আমাৰ ঘৰত থাকে তেতিয়াহ'লে কোনো অশুভ শক্তিয়ে আমাৰ ঘৰত বাস কৰিব নোৱাৰে। সেইকাৰণে এজোপা গছ আমি ঘৰত ৰুবই লাগে। আমাৰ ঘৰখনৰ আৰু আমাৰ সংসাৰখনৰ ভালৰ কাৰণে এই গছজোপা আমি ঘৰত ৰুব লাগে। আপোনালোকে জানেনে এই গছজোপাৰ নাম কি? এই গছজোপাৰ নাম হৈছে লাকি বেম্বু। দেখাত একেবাৰে সৰু সৰু বাঁহৰ নিচিনা দেখি। এই গছজোপা আমি পানীতো ৰুব পাৰোঁ আৰু ইয়াক ইচ্ছা কৰিলে মাটিতো ৰুব পাৰি। এই গছজোপা এইকাৰণে লাকি বুলি কোৱা হয়, এই গছজোপাই আমাৰ জীৱনলৈ সুখ শান্তি আৰু লাভ আনে। যাৰ ঘৰত এই গছজোপা থাকে সেই ঘৰখন সদায় সুখ শান্তি হৈ থাকে আৰু টকা পইচা আহে। সেইকাৰণে এই গছজোপাৰ নাম লাকি বেম্বু। এই গছজোপাকো লাকি মানা হয়। এই গছজোপা আমি ঘৰৰ ভিতৰতো ৰুব পাৰোঁ আৰু বাহিৰতো ৰুব পাৰোঁ, কিন্তু ঘৰৰ ভিতৰত যদি আমি ৰুওঁ তেতিয়াহ'লে আমি ফল ভাল কৰি পাম। এই গছজোপাকো লাকি গছ বুলি কোৱা হয়। এতিয়া আমি চাওঁ আহক কেইজোপামান বাহিৰত থকা ডাঙৰ লক্ষী গছ, যি গছকেইজোপা থাকিলে আমাৰ ঘৰত সুখ শান্তি আহে। ডাঙৰ গছৰ ভিতৰত লক্ষী আৰু লাকি গছৰ ভিতৰত পৰে আমলখি গছ। আপোনালোকে জানেনে আমলখি গছত মা লক্ষ্মী বাস কৰে। বৃহস্পতিবাৰৰ পূজাত মানুহে আমলখিৰ পাত ব্যৱহাৰ কৰে, আমলখিৰ পাত পূজাত দিয়ে। যিহেতু আমলখি গছত মা লক্ষ্মী বাস কৰে সেইকাৰণে আমলখি গছত স্বয়ং বিষ্ণু ভগৱানো বাস কৰে। সেইকাৰণে আমি আমলখি গছক লক্ষী আৰু লাকিৰ বুলি কোৱা হয়। আমলখি গছ ৰুবই লাগে সুফল পাবৰ কাৰণে। ইয়াৰ পাছত বাহিৰত থকা গছৰ ভিতৰত পৰে শেৱালি গছ। শেৱালি গছো আমি লক্ষী আৰু লাকিৰ প্ৰতীক বুলি ভাবোঁ। শেৱালি গছ সদায় ঘৰৰ সন্মুখত থাকিব লাগে। শেৱালি গছে বাতাবৰণটো বহুত ভাল কৰি ৰাখে। সেইকাৰণে আমি শেৱালি গছ ৰুব লাগে। বাহিৰত থকা গছবিলাকৰ ভিতৰত আন এজোপা গছ হৈছে তুলসী গছ। তুলসী গছজোপাক ভগৱান আৰু লক্ষী গছ বুলি কোৱা হয়। আপোনালোকেতো তুলসী গছৰ বিষয়ে জানেই, সেইকাৰণে আমি তুলসী গছ ৰুব লাগে। নিমৰ গছজোপাকো লক্ষী গছ বুলি কোৱা হয় আৰু লাকি গছ বুলি কোৱা হয়, কিয়কি নিমৰ গছে পৰিৱেশটো ভাল কৰি ৰাখে। ইয়াৰ পিছত লাকি গছৰ ভিতৰত পৰে পাণ গছ। কোৱা হয় যে পাণ গছ সকলোৰে ঘৰত নহয়। আন এজোপা লাকি গছ হৈছে
অপৰাজিতা গছ, অপৰাজিতা যাৰ ঘৰত থাকে শুভ মানা হয়। অপৰাজিতাৰ ফুল শিৱ পূজাত বহুত প্ৰয়োজন আৰু অপৰাজিতা নহ'লে বিষ্ণু পূজা নহয়। বিষ্ণু পূজাত অপৰাজিতা ফুল লাগেই। সেইকাৰণে আমি অপৰাজিতাক লক্ষী আৰু লাকি গছ বুলি মানো।